কবিতাৰ দুজন ল'ৰা আছিল। ডাঙৰ ল'ৰাটোৰ বিয়া হোৱাৰ 1 বছৰ হৈ গৈছিল। ডাঙৰ বোৱাৰীজনী খুবেই ভাল আছিল। ঘৰৰ সকলো কাম তাইয়ে কৰিছিল। কেইদিনমান পিছত কবিতাই নিজৰ সৰু ল'ৰাৰ বিয়াৰ সিদ্ধান্ত ল'লে। কেইদিনমানৰ ভিতৰতে সৰু ল'ৰাৰো বিয়া হৈ গ'ল। ঘৰৰ সকলো কাম ডাঙৰ বোৱাৰীয়ে কৰিছিল। কিন্তু সৰু বোৱাৰীয়ে একো কাম নকৰি আৰামত খাই বৈ আছিল। এনেকৈয়ে কেইদিনমান বাগৰি গ'ল। কবিতাই ভাবিলে তাইৰ সৰু বোৱাৰী নতুনকৈ আহিছে আৰু সেইবাবে বেছি জনা হোৱা নাই। দিন গৈ থাকিব আৰু তাইৰ সৰু বোৱাৰীয়ে কাম কৰিব। কিন্তু এনেকৈ বহুত দিন বাগৰি গ'ল। কিন্তু সৰু বোৱাৰীৰ স্বভাৱ সলনি নহ'ল। এদিন এখন কবিতাই সৰু বোৱাৰীক ক'লে, সৰু বোৱাৰী, ঘৰৰ সকলো কাম ডাঙৰ বোৱাৰীয়ে কৰে। অলপ তুমি ডাঙৰ বোৱাৰীক সহায় কৰি দিবা, তেতিয়া তাইৰো ভাল লাগিব। হ'ব মা, আপুনি মোক কৈ দিয়ক মই কি কি কাম কৰিব লাগিব। আৰে যেতিয়াৰ পৰাই আমাৰ ডাঙৰ বোৱাৰী আহিছে তাই ঘৰৰ সকলোবোৰ কাম কৰে। যেনে কাপোৰ ধোৱা, ঘৰ চাফা কৰা, চব্জি বনোৱা, ভাত বনোৱা ইত্যাদি ইত্যাদি তাই সকলো কাম কৰে। তুমি তাইক সকলো কামতে সহায় কৰি দিব পাৰিবা। আৰে মোৰ দ্বাৰাতো ইমান কাম নহ'ব, তথাপিও হ'ব দিয়ক, মই সহায় কৰি দিম। আৰে নবৌটো বেছি পঢ়া লিখাও নহয়, সেইবাবে মই ডাঙৰ নবৌক বহুত সহজতে মূৰ্খ বনাব পাৰিম। মই সদায় বৌৰ কাষতে থাকিম আৰু মোৰ কিবা কাম কৰাৰ বুদ্ধি কৰি থাকিম, তেতিয়া সকলো ঠিকে ঠাকে চলি থাকিব। আৰু পিছদিনাখন দুয়ো বোৱাৰীয়ে বজাৰলৈ গৈ বজাৰ কৰিব ধৰিলে আৰু বজাৰ কৰি ঘৰলৈ আহিল। আৰে নবৌ, ইমান দোকান ঘূৰাতকৈ আমি এখন দোকানতেচোন গোটেই পাচলিবোৰ ল'ব পাৰিলোহেঁতেন। আৰে তুমি এইবোৰ নাজানা, আমি কোনখন দোকানত কম দামত পাওঁ সেইটোতো চাব লাগিব, তেতিয়াহে আমাৰ লাভ হ'ব, নহ'লেচোন আমাৰে লোকচান হৈ যাব। আৰু যেতিয়া সিহঁতে ঘৰৰ চোতাল পালে, নবৌ আপুনি মোক সকলো শাক পাচলি মোৰ হাতত দি দিয়ক আৰু আপুনি এয়া চানা খাওক। তাৰ পিছত সৰু বোৱাৰীয়ে গোটেই পাচলিৰ মোনাকেইখন লৈ ঘৰৰ ভিতৰলৈ আহিলে। আৰে সৰু বোৱাৰী, ইমানবোৰ পাচলি অকলে অনাতকৈ এখন মোনা ডাঙৰ বোৱাৰীক দিব লাগিছিল। আৰে হ'ব দিয়ক মা, নবৌয়ে চানা খাই আছিল, সেইবাবে অলপ ল'ব অসুবিধা পালে আৰু ময়ে লৈ আহিলোঁ। এনেকৈ সৰু বোৱাৰীয়ে এনেকুৱা নাটক কৰিলে যে কবিতাই ভাবিলে যে সকলোবোৰ পাচলি বজাৰৰ পৰা সৰু বোৱাৰীয়ে অকলে আনিছে। অলপ সময় পিছত ডাঙৰ বোৱাৰী সকলো বাচন বৰ্তন ধুই আছিল, কিন্তু সৰু বোৱাৰী তাইৰ কাষতে বহি আছিল আৰু বহুত কথা পাতি আছিল। কিন্তু যেতিয়াই কবিতা তালৈ আহিলে, সৰু বোৱাৰীয়ে লগে লগে এটা বাল্টি নি পানী অনাৰ ভাও জুৰিলে। এনেকৈ বহুত দিন চলি থাকিল। এনেকৈ সৰু বোৱাৰীয়ে সদায় নাটক ৰচিছিল। বাইদেউ, আপোনাৰ যদি কিবা বেলেগ কাম আছে আপুনি কৰি আহক, এই কফি কাপ মই মাক দি আহোঁ। আৰে এয়া কি, আজি কফি তুমি বনালা নেকি? অঁ মা, ময়ে বনাইছোঁ, খাই পিনে কওক কেনে হৈছে। আৰে বাহ, এয়াতো একেবাৰে ডাঙৰ বোৱাৰীৰ হাতৰ কফি যেন লাগিছে। বৰ ভাল, তুমি সকলো কাম শিকিছা যেন লাগিছে। হ'ব দিয়ক মা। এনেকৈ সৰু বোৱাৰী একো কাম নকৰি ওপৰতে শাহুৱেকক কাম কৰা দেখাই আছিল। কিন্তু এই সকলোবোৰ কথা ডাঙৰ বোৱাৰীয়ে একো গম পোৱা নাছিল। তাই আগৰ নিচিনাকৈ ঘৰৰ সকলো কাম অকলেই কৰিছিল। এনেকৈয়ে এদিনাখন ডাঙৰ বোৱাৰীয়ে বজাৰলৈ বজাৰ কৰিব যাওঁতে সেয়া কবিতাই দেখিবলৈ পালে। সেইবাবে ডাঙৰ বোৱাৰীক ঘৰলৈ অহাত কবিতাই ডাঙৰ বোৱাৰীক সুধিলে যে সৰু বোৱাৰীয়ে তাইক কামত সহায় কৰি দিয়ে নে নিদিয়ে। আৰে হয় মা, তাই ইমান ভাল ছোৱালী, মই যেতিয়াই কিবা কাম কৰোঁ তাই মোৰ কাষতে থাকে, মোক অকণমান সময়ো অকলশৰীয়া নেৰে। কবিতাই জানিছিল যে যদিবা সৰু বোৱাৰীয়ে সহায় নকৰেও তেনেহ'লে ডাঙৰ বোৱাৰীয়ে সহায় কৰা বুলিয়েই ক'ব, কাৰণ তাই বহুত ভাল আছিল আৰু সকলোৰে কথা ভাবিছিল। তেতিয়াৰ পৰাই কবিতাই সৰু বোৱাৰীৰ ওপৰত নজৰ দিবলৈ ল'লে আৰু এনেকৈয়ে কবিতাই নিজৰ সৰু বোৱাৰীৰ সকলো কথা গম পালে। আৰে মোৰ শাহুমাটো একদম মূৰ্খ হয়, মই যি কওঁ তাকেই বিশ্বাস কৰি লয়। আৰু থাকিল নবৌৰ কথা, নবৌৰ কাষত যদি অলপমান ৰৈ পেলাই নবৌৰ অলপ প্ৰশংসা কৰি গোটেই ঘৰৰ কামবোৰ কৰি পেলায়। সৰু বোৱাৰীৰ সকলো কথা মনে মনে কবিতাই শুনি আছিল। মই আজিহে মোৰ সৰু বোৱাৰীৰ আচল চেহেৰা দেখা পালোঁ। আজিৰ পৰা মই সৰু বোৱাৰীক ভাল এটা শিক্ষা দিব লাগিব। মই মূৰ্খ, মোৰ ডাঙৰ বোৱাৰীক তেনেকৈ ক'বলৈ তাই সাহস ক'ত পালে। পিছদিনাখন যেতিয়া দুয়ো বোৱাৰী বজাৰলৈ যাবলৈ ওলাল,
তেতিয়াই কবিতা আহিলে। আৰে ডাঙৰ বোৱাৰী, ইফালে আহাচোন। ঘৰৰ সকলো কাম সৰু বোৱাৰীয়ে শিকি লৈছে দিয়া। তাই অকলে বজাৰলৈ যাব পাৰিব। মোৰ আজি মূৰটো খুব বিষাইছে, তুমি অলপমান মূৰটো মালিচ কৰি দিয়াহিচোন। এতিয়া সৰু বোৱাৰীৰ হাতত একো উপায়ো নাছিল, সেইবাবে তাই বজাৰলৈ গ'ল আৰু সকলো শাক পাচলি বজাৰ কৰি ঘৰলৈ আহিল। আৰু দুপৰীয়া ডাঙৰ বোৱাৰীয়ে খানা বনাই থাকোঁতে, আৰে ডাঙৰ বোৱাৰী আহাচোন, আমি আমাৰ খেতিখন চাই আহোঁ। কিমানো আৰু পাকঘৰতে সোমাই থাকা, অনবৰতেচোন কিবা নহয় কিবা কামেই কৰি থাকা। সৰু বোৱাৰী, এতিয়া তুমিয়ে নবৌয়েৰাক বুজোৱা। নবৌ, আপুনি যাওক মাৰ লগত, মই এইবোৰ কৰি ল'ম। এনেকৈ সদায় সদায় কবিতাই কিবা নহয় কিবা বুদ্ধি কৰি ডাঙৰ বোৱাৰীক কামৰ পৰা হৰাই আছিল আৰু সৰু বোৱাৰীক এটা ভাল শিক্ষা দি আছিল আৰু গোটেই কাম সৰু বোৱাৰীৰ হাতেৰেই কৰিছিল। এনেকৈ বহুত দিন চলি থাকিল। তাৰ পিছত সৰু বোৱাৰীয়ে বুজি পালে যে তাইৰ নাটকবোৰ আৰু ইয়াত নচলিব। আৰে মা, মই আৰু ঘৰৰ সকলোবোৰ কাম অকলে কৰিব নোৱাৰো। নবৌৰ নোহোৱাকৈতো মই অকলে চলিবই নোৱাৰো। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। এতিয়া তুমি নিজৰ ভুলটো বুজি পালানে? মই তোমাৰ সকলো কথা গম পাইছো আৰু সেইবাবে মই তোমাক এটা শিক্ষা দিব বিচাৰিছিলো। এতিয়া বুজি পাইছানে ডাঙৰ বোৱাৰীৰ কিমান কষ্ট? মা, মই আজিহে ডাঙৰবোৰ কষ্টবোৰ বুজি পালো। মই অকলে ইমানবোৰ কাম কৰিব নোৱাৰো। আজিৰ পৰা আৰু মই নবৌৰ সৈতে দুয়ো মিলি কাম কৰিম। তেতিয়াৰে পৰা সৰু বোৱাৰীয়ে ডাঙৰ বোৱাৰীৰ লগত মিলি সকলো কাম সমানে কৰিব ল'লে।